মাহঁতে মোমাহঁতৰ ঘৰৰ পৰা কেতিয়াবা আহে মনকে ফোন কৰিছা তাক আমাৰ ঘৰলৈ থাকিবলৈ মাত হেল্ল' ক'ত আছো তই মাহঁতে মোমাহঁতৰ ঘৰলৈ থাকিবলৈ গৈছে দুদিনমান তই আমাৰ ঘৰলৈ থাকিব আছো তেন্তে সোনকালে আহিলি ভাল তোৰ ভালেই কেতিয়া আহিলি পৰহিয়ে অহা পিছে তই কেইদিনমান আমাৰ ঘৰত থাকিব লাগিব থাকিম আজি কিন্তু মাংস আনিব লাগিব হ'ব বাৰু তহঁতি থাক মই ঘৰলৈ গৈ থাকোঁ যাৱেই ঘৰ ফালে থাকিব লাগিব ন গৈ দুদিনমান থাক নাই নাথাকো ঘৰ ফালেও আকৌ চাব লাগিব ঘৰটো এনেও মানুহ নাই হ'ব আমি এই মাহটোতে ক'ৰবালৈ ফুৰিব যাম দেই যাবিয়েই যেনিবা কলৈ যাবি মানে ইমান ভাল লগা ঠাই আছে যাম আৰু ক'ৰবালৈ কেতিয়াকে যাবিনো অহা 10 তাৰিখে যাম আকৌ ভালেই হ'ব বহুত দিন ফুৰাও নাই মনক ফোনটো কৰি ল দাদা ফোন আহিছে দেখা নাই নেকি কোনখন নেচা চিধা ফোন উঠাই দিয়ক পাগলী সি দাদা কিনো পাগলী কৈ থাক কমেই মই তোক যা তই ভিতৰলৈ হেল্ল' ক কি খবৰ ভালেই দেই আৰু বিকাশৰ খবৰ কেনে ফাটাফাটি চবৰে আমি কথা এটা ভাবিছো নহয় অহা 10 তাৰিখে আমি শিৱসাগৰলৈ যোৱা কথা ভাবিছো কেনেকুৱা হ'ব ভালেই হ'ব পিছে মোৰ অসুবিধাটোতো তই জানই মই যাব নোৱাৰিম চাগে কি অসুবিধা ন পইচা কথা বাদ দে আমি আছো না বন্ধু চা তোৰ পইচাখিনিতো তোৰ দেউতাই কষ্ট কৰিয়েই দিয়ে চাওঁ ক'ৰবাত যদি পইচা যাবলৈ চেষ্টা কৰিম পইচা কথা বাদ দে মই কৈছো তই যাবই লাগিব বছ যাবি ভাবি চাওঁ কি মাথা খাই থাকোঁ তই যাবিনে নে মই তোৰ নাম্বাৰ ব্লক লিষ্টত ভৰাম বন্ধু যাম দাদা মোলৈ কিবা এটা লৈ আহিবা দেই দিম এই ভণ্টিজনী যে এই ভণ্টিৰ কথা নুশুনিবি তই মাথা খাই দিব তাই কি ক ভণ্টিহে কি হ'ব নো হ'ব তেন্তে ৰাখ তই সিহঁতৰ মাথা খাই দিবি দেই তই বাচি যাম বুলি ভাবিছ তই মোৰ কাৰণে চকলেট চিপছ আঙুৰ আৰু পুতলা এটা দিব লাগিব আনি দিম তই মোৰ কাৰণে এতিয়া চাহ এখন কৰি তাৰ পইচাটো ক'ৰ পৰা উলিয়াই দিম জানো বেংকৰ পৰা উলিয়াই দিব লাগিব বেচেৰাই মোক কেইবাৰমান মোবাইল ৰিচাৰ্জো কৰি দিছে আৰু ক'ৰবালৈ গ'লেও প্ৰতিটো খৰচ সিয়ে কৰিব বিচাৰে মোক খৰচ কৰিবই নিদিয়ে মই প্ৰতিবাৰ ভুল কৰিলে মাহঁতৰ আগত সিয়ে গাত পাতি লয় কিন্তু আজিলৈকে জানো তাক কিবা এটা সহায় কৰি পাইছোঁ কেতিয়া পোৱা নাই মই একো ধৰিবই পৰা নাই মাকে খুজিছে কেইটকামান উপায়তো নাই যাবইতো লাগিব সি কৈছে যেতিয়া মায়ে যদি দিয়ে হ'ব নহ'লে ক'ৰবাৰ পৰা উলিয়াব লাগিব
প্ৰায় বজাৰবোৰ কৰা হৈয়ে গ'ল। আৰু কেইটামানহে বাকী আছে। বাকী বজাৰবোৰ কাইলৈ মনক আনিব যাওঁতেই লৈ আহিব লাগিব। তই মনক কলি তাৰ হাতত বা পইচা আছেনে নাই? সেই মনৰ কথা কৈছ। সি আজিকালি ধনী হ'ল, পইচাৰ মাথাই নামাৰে। হেল্ল', ঐ তই আধালৈকে আহিবি, মই তোক লৈ আহিমগৈ। অঁ অঁ। ঐ আহিলি? অঁ ভাল ন? ভালেই। ভাল তোৰ? ভালেই। ঐ কাইলৈ তহঁতি তাত কি কি খাবিগে? ঐ চিকেন। মায়ে আৰু ভণ্টিয়ে মিলি আমালৈ ৰুটি 2খনমান বনাই দি পঠিয়াইছে, তাকেই খাব লাগিব। আৰু লগত জেলি টেমা এটাও দি পঠিয়াইছে। আৰু কাইলৈ তাতে কিবা এটা কিনি ল'ম। কি মায়ে ৰুটি দি পঠিয়াইছে? তেন্তে মোকো দিব লাগিব। মই নানো বুলিয়ে কৈছিলোঁ, মায়ে আৰু ভণ্টিয়ে মিলি মোক জোৰ কৰি দি পঠিয়াইছে। উপায় নাই, মৰমৰ বস্তুটো আনিবই লাগিব। কাইলৈ চবে তহঁতি সোনকালে উঠিবি। ঐ তোৰ চাৰ্টটো ধুনীয়া লাগিছে দে, মই পিন্ধো। ল। কি হৈছে তোৰ? একো হোৱা নাই, অলপ কাহটোহে ধৰিছে। ঐ তই যাচোন, ইয়াৰ কাৰণে পানী দিয়াচোন। ঐ আন পানী গিলাচোন, মই পানী খাই লওঁ। তই ইয়াক পানী খোৱা, মই ডক্টৰক ফোন কৰোঁগৈ। ঐ কি হৈছে তোৰ? মই ডক্টৰ এজনক ফোন কৰিছোঁ, আহিব অলপ পিছত। তই বন্ধু মোক নকওঁ কিয়? এবাৰ ক'ব পাৰোঁ মোক। মই কৈছোঁ নকওঁ কিয়? তই এইবোৰ জানিও তই আগতে কিয় নকলি?